ৱেল কেতিয়াবা এনেকুৱা হয় যে লাইফত আপোনাক টেষ্ট কৰিবলৈ এনেকুৱা কিছুমান চিটুৱেশ্যন ক্ৰিয়েট কৰি দিয়ে কোনে কৰে সেইটো আমি নাজানো বাট এনেকুৱা চিটুৱেশ্যন আহি যায় আমাৰ লাইফত যিটো আমি টেষ্ট বুলি কনচিডাৰ কৰিব লাগিব মানে পৰীক্ষা আৰু সেই পৰীক্ষাটো আমি পাছ কৰিবৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব লাইফ টেক্স টেষ্ট আৰু সেই টেষ্টসমূহ আমি ধৈৰ্য ধৰি পাৰ কৰিব লাগিব চ' কেনেকুৱা ধৰণৰ টেষ্ট আহে আমি নাজানো হয়তো মানুহৰ ৰূপত আহিব পাৰে হয়তো চিটুৱেশ্যনৰ ৰূপত আহিব পাৰে হয়তো প্ৰব্লেমৰ ৰূপত আহিব পাৰে বাট টেষ্ট আহে কথা এষাৰ আছে নহয় জীৱন পৰীক্ষা মুহূৰ্তে মুহূৰ্তে গতিকে জীৱনে পৰীক্ষা লৈ থাকিব আমি বাছ হাঁহি মুখে ফ'ল' কৰি গ'লেই হ'ল Super Hits 93.5 Red FM on Monsapna Khote Pahi আৰু আপুনি শুনি আছে